স্বাগতম জনাইছো আমাৰ চেনেল HS জ্যোতিলৈ। অনুপ্ৰেৰণামূলক বাৰ্তা পাৰ্ট 8। কোনোবাই যদি আপোনাৰ কথাত দুখ কৰিছে, লগে লগে মনাই লোৱা। নহলে দুয়োটাই ঠেহ পাতি থাকিলে সম্বন্ধ শেষ হৈ যোৱা সম্ভাৱনা থাকে। কাৰোবাক বিশ্বাস এনেকৈ জন্মাবা যাতে সি আপোনাক এৰি যাওঁতে নিজকে দুখী দুখী বুলি ভাবে, আৰু প্ৰেম এনেকৈ কৰিবা যাতে সি সদায় আপোনাক হেৰুৱাম হেৰুৱাম বুলি ভয় কৰি থাকে। কেৱল সফলতা পোৱাই জীৱনৰ বিষয়ে শিক্ষা নিদিয়ে। কেতিয়াবা হাৰি চাবা, তেতিয়াই গম পাবা সফলতা পাবলৈ কিমান কষ্ট। কেতিয়াবা হাৰি গলেও দুখ নকৰিবা, কাৰণ আপুনি এবাৰ দুবাৰ বা তিনিবাৰ হাৰিছে, কিন্তু আৰুতো গোটেই জীৱন আপোনাৰ আছেই। এই পৃথিৱীত যেন হৃদয়ৰ সম্বন্ধবোৰ কোনো মূল্যই নাই। যেতিয়াই বিচাৰে যোৱা লাগি যায়, আৰু নিস্বাৰ্থ পূৰণ হলেই সম্বন্ধ ভাঙি থান পান হৈ যায়। মনত ৰাখিবা, শৰীৰ সস্তা কিন্তু জীৱন দামী, সম্বন্ধ সস্তা কিন্তু পালনকাৰী দামী। সদায় সুন্দৰ সম্বন্ধ গঢ়ি তোলক। ধন্যবাদ। চাই কেনেকুৱা পালে জনাব, ভাল পালে কমেণ্ট, আৰু যাক এনেকুৱা ধৰণৰ বাৰ্তা প্ৰয়োজনীয় তেখেতলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ।